সো গুড মর্নিং বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ বেলেগ এটা ভিডিঅ'লৈ সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত অনা হৈছে যে আমি বিজনেছ কেনেকৈ কৰিব পাৰোঁ বা তুমি যদি নিজৰ বিজনেছ এটা খোলোঁ বুলি যদি ভাবা নিজৰ দমত নিজৰ ষ্টাইলত নিজৰ ওপৰত বা নিজৰ বিজনেছ বা সেই বিজনেছটো যদি খোলোঁ বুলি যদি ভাবা মানে কৰোঁ বুলি যদি ভাবা তেতিয়াহ'লে বিজনেছ কৰিবলৈ কি কি পদ্ধতি লাগে বা কেনেকৈ ষ্টাইলত বিজনেছ কৰিব পাৰোঁ হয়নে বা বিজনেছ কৰিবলৈনো কি কি বস্তু কেইটামান থাকে ন সো কি কি লাগেনো সেইকেইটাই আজি ভিডিঅ'ত অনা আছে সেইটো ওপৰতে ঠিক আছে সো একদম ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে একদম মনোযোগ দি ভালদৰে চাই যাবা ওকে সো বন্ধু বান্ধৱীসকল আজি ফাৰ্ষ্ট মষ্ট ইম্পৰ্টেণ্ট কথাটো ক'লোৱে নহয় টপিকটো যে বিজনেছ কৰিবলৈ কি কি লাগে ৰাইট এতিয়া ধৰি লোৱা তুমি এখন বিজনেছ এটা খুলিম বুলি ভাবিছা যি হয় বিজনেছ নহওক আইডিয়া ঠিক আছে তুমি ধৰি লোৱা তুমি কিবা এটা বিজনেছ খুলিম বুলি ভাবি আছা এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে যে বিজনেছ কৰিব হ'লে এতিয়া তুমি বা মই যদি এটা বিজনেছ কৰিব যাওঁ কৰিব হ'লে মোক কি লাগিব বা তোমাক কি লাগিব এক নম্বৰ মানি পইচা হয়নে পইচাটো এক নম্বৰ লাগিব তাৰপিছত দুই নম্বৰ বিজনেছ কৰি এতিয়া আমি যদি কিবা এটা বা মই এতিয়া কিবা বিজনেছ এটা কৰিব বিচাৰিছোঁ এতিয়া কিহৰ ওপৰত কৰিম বিজনেছটো কি বস্তুৰ ওপৰত কৰিম বিজনেছটো হয়নে বা কি বিজনেছ কৰিম তাৰ কাৰণে কি লাগিব প্ৰডাক্ট লাগিব বস্তু লাগিব হয়নে আৰু তিনি নম্বৰ কি দুই নম্বৰ প্ৰডাক্ট এক নম্বৰ কি আছিলে মানি পইচা আৰু তিনি নম্বৰ কি ৰিস্ক থাকে বিজনেছত এতিয়া তোমাৰ বিজনেছটো চলে নে নচলে সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব হয়নে নহয় চ' ৰিস্ক থাকে হয়নে আৰু চাৰি নম্বৰ কি তোমাৰ কম্পিটিশ্যন তুমি যোনটো বিজনেছ খুলিছা বা মই যোনটো বিজনেছ কৰিছোঁ এক্সাম্পল ধৰি লওক মই হোটেল এখন বিজনেছে কৰিছোঁ ঠিক আছে চ' মোৰ নিচিনা হোটেলটো হেজাৰখন আছে হয়নে চ' কম্পিটিশ্যনটো চলি থাকে নাই কম্পিটিশ্যন থাকে হয়নে চ' চাৰি নম্বৰ কি থাকিব ক'লে নে চাৰি নম্বৰ চ' পাঁচ নম্বৰ কি থাকে তোমাৰ অফিচ লাগিব হয়নে বিজনেছ যে তুমি কৰিছা বা কৰিবা অফিচ লাগিব ন বিজনেছৰ প্লেন দিবলৈ বিজনেছৰ কথা জানিবলৈ কিবা কৰিবলৈ হয়নে চ' অফিচ লাগিব চ' তেনেকুৱা টিম লাগিব হয়নে চ' বিজনেছটো অকলে কৰিব নোৱাৰো ন কোনো চ' এতিয়া যদি মই ধৰি লোৱা এক্সাম্পল ডাঙৰ হোটেল এখনে খুলিছোঁ সেই হোটেলখনত যদি মই অকলে কৰিব পাৰিম কৰ্মচাৰী ৰাখিম নাই মানুহ চ' তেনেকুৱা হয়নে টিম লাগিব এতিয়া ধৰি লওক তুমি যদি তুমি যদি নৰ্মেল মানুহে আমি যদি বিজনেছ কৰিব যাওঁ হয়নে চ' ইমানকেইটা বস্তু আমাক প্ৰয়োজন হ'ব যেনে এক নম্বৰ মানি দুই নম্বৰ কি ৰিস্ক এটা বস্তু এটা থাকে হয়নে তিনি নম্বৰ কম্পিটিশ্যন চাৰি নম্বৰ কি থাকে তোমাৰ প্ৰফিট আৰু লাভৰ লগত কথা হেৰি থাকে পাঁচ নম্বৰ প্ৰডাক্ট লাগিব হয়নে বস্তু লাগিব কিহৰ ওপৰত তুমি বিজনেছ কৰিবা বস্তু লাগিব নাই চ' ছয় নম্বৰ কি যে তোমাৰ অফিচ লাগিব এটা আৰু সাত নম্বৰ কি নিজৰ টিম লাগিব হয়নে চ' ইমানখিনি বস্তু লাগে এটা যদি আমি নৰ্মেল বিজনেছ কৰিব যাওঁ তুমি মই বাট এতিয়া আমাৰ জানো বা তুমি মই জানো ইমান ধনী মানুহ হয় যাতে আমি ইমানখিনি পইচা দি মেলি তেনেকৈ বিজনেছ এটা খাৰা কৰিব পাৰিম নোৱাৰোঁ হয়নে চ' সেইটো কাৰণে আমাৰ ডাইৰেক্ট চেলিং যোনটো মই বৰ্তমান কৰি আছোঁ গোটেই অসমখনৰ কাৰণে তোমালোকৰ কাৰণে চিম্পুল কথা ক'ব গ'লে কাৰণ তোমালোকে যদি তোমালোকৰ জীৱনটো যদি উন্নতি হৈ যায় চ' তাতকৈ আৰু কিবা লাগে জানো একো নালাগে ভাগৱত গীতাটো লিখি থোৱা কি আছে যে মানুহক সহায় কৰাটোৱে চবতকৈ পৰম কৰ্তব্য হয়নে চ' চবতকৈ পৰম ধৰ্ম হয় বুলি কয় মানুহক সহায় কৰাটো গম পাইছে নাই চ' তুমি তোমাক যিমান মানুহক তুমি সহায় কৰিব পাৰা সিমান তুমি পুণ্য পোৱা ধৰ্ম পোৱা হয়নে চ' তেনেকুৱা কিছুমান কথা থাকে চ' বন্ধুসকল এই তোমালোকে যদি ভাবা আমাৰ ডাইৰেক্ট চেলিঙৰ লগত আমাৰ পাৰ্চনেলি মোৰ টিমৰ লগত যদি তোমালোকে আছাম টিমৰ লগত যদি জইন কৰিবলৈ যদি ভাবা তেতিয়াহ'লে আমাৰ নম্বৰ দি থোৱা আছে কণ্টেক্ট কৰা চ' কণ্টেক্ট কৰি মেলি আমাৰ লগত ফোনত কথা পাতিব পাৰা আৰু মই তোমালোকক পাৰ্চনেলি গাইড কৰিম কেনেকৈ কি কৰিব লাগে ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে তোমালোকে যেতিয়ালৈকে ছাকচেছ হৈ নোযোৱা তেতিয়ালৈকে ধুনীয়াকৈ আমি গাইড কৰিম পূৰা একদম ফুল ফেমিলিৰ নিচিনা থাকিম ঠিক আছে যেনেকৈ আমি ঘৰৰ পৰিয়ালৰ মানুহ বা লগৰ ছোৱালীৰ লগত যেনেকৈ ফেমিলি থাকোঁ ন ফেমিলি নিচিনা বনি থাকোঁ চ' এই বিজনেছটো আমি গোটেইকেইটা একেলগে ফেমিলিৰ নিচিনা বনি থাকিব লাগিব ঠিক আছে আৰু মই তোমালোকক কথা দিছোঁ তোমালোকে যদি আমাৰ বিজনেছটো কৰা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে যেতিয়ালৈকে ছাকচেছ হৈ নোযোৱা তেতিয়ালৈকে ছাপোৰ্ট কৰিমেই আৰু মই নহয় মোৰ আপলাইন ছাৰো আছে চবেই ছাপোৰ্ট কৰিব যেনে সঞ্জয় ছাৰ তেনেকৈ বহুত আপলাইন ছাৰ আছে চ' বন্ধুসকল তোমালোকে যদি আমাৰ আছাম টিমৰ লগত যদি জইন কৰিবলৈ ভাবা তেতিয়াহ'লে কৰিব পৰা ঠিক আছে চ' ইয়াত কি আমাৰ চাবা এক নম্বৰ মানি যোনটো কথা আমি যদি নৰ্মেল তুমি মই যদি বিজনেছ কৰিব যাওঁ পইচা লাগিব বহুত হয়নে কিন্তু ইয়াত তোমাক পইচা নালাগে জিৰ' ইনভেষ্ট তুমি 0 টকাত তুমি নিদিয়াকৈ তুমি মানে কি 1 টকা নিদিয়াকৈ তুমি বিজনেছ ষ্টাৰ্ট কৰিব পাৰা পেচিভ ইনকামৰ ঠিক আছে কিন্তু এইটো নহয় যে তুমি 1 টকা দিব নালাগে ইয়াৰ কিছুমান মানে কথা আছে তুমি লাহে লাহে বুজি পাই যাবা অলৰেডি ভিডিঅ' বনাই থোৱা আছে যদি চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ চাব পাৰা আৰু মই তেনেকুৱা ভিডিঅ' বনাই দিম যে কেনেকৈ কি জিৰ' ইনভেষ্ট হয় 1 টকা নিদিয়াকৈ তুমি জইন কৰিব পাৰা কিন্তু কি কৰিলে কেনেকৈ পইচাটো পাবা তেতিয়া সেইটো কথা এটা আছে মই সেইটো ধুনীয়াকৈ বুজাই দিম ঠিক আছে চ' আজি ইমান নুবুজাওঁ ভিডিঅ' দীঘল হৈ যাব চ' বন্ধুসকল ফাৰ্ষ্ট তোমাৰ কি মানি ইয়াত তুমি মানি দিব নালাগে জিৰ' ইনভেষ্ট ঠিক আছে জইন তুমি 1 টকা নিদিয়াকৈ তুমি জইন ফ্ৰী হৈ ল'ব পাৰিবা
অ'কে ছেকেণ্ড কি আমাৰ য'ত আমি যদি নিজে যদি কিবা এটা কৰিব যাওঁ ৰিস্ক থাকে বিজনেছত হয় নাই ৰাইট কিন্তু ইয়াত তোমাৰ ৰিস্ক নাই তোমাৰ নিজৰ বিজনেছৰ কাৰণে তোমাৰ ইয়াত আমাৰ টিম আছে আমাৰ ছাৰহেড আছে তুমি যদি এতিয়া বিজনেছটো যদি নাজানা তেতিয়াহ'লে তুমি শিকি মেলি ধুনীয়াকৈ বিজনেছটো কৰা গ্ৰ' হৈ যাবা হয় নাই কিন্তু বহুত মানুহ বন্ধু বান্ধৱী হৈ গ'ল এটা কথা কৈ দিওঁ বহুত মানুহ পাওঁ বহুত মানুহে কয় যে যোনটো বস্তু মই নাজানো যোনটো বস্তু মই জীৱনত কৰি পোৱা নাই যোনটো বুজি নাপাওঁ কৰিব নাজানো সেইটো বস্তু যদি মই কৰিব যাওঁ মোৰ লোকচান হৈ যায় সেই বুলি কয় কিন্তু এইটো নহয় ভাই তুমি যদি কিবা এটা বুজি নোপোৱা বা মই যদি কিবা এটা বুজি নাই পোৱা হয় নাই তেতিয়াহ'লে মই শিকিবলৈতো আগ্ৰহ কৰিব লাগিব ন নিশিকাকৈতো একো নোৱাৰোঁ হয় নাই চ' যোনটো বস্তু বুজি নাপাওঁ সেইটো শিকিব লাগিব এতিয়া লাজ কৰি লাভ নাই যিমানে বয়স হওক মোৰ যদি এতিয়া ধৰি লোৱা বা যিমানে বয়স হৈ পাৰ হৈ নাযাওক কিয় লাজ কৰি লাভ নাই শিকাত এক নম্বৰ মেইন গম পাইছা নাই শিক্ষাটো মানে এনেকুৱা হয় আমি ভাবোঁ স্কুলৰ শিক্ষা বা কলেজৰ শিক্ষা সেইকেইটাই মেইন কিন্তু সেইটো নহয় জীৱনত জন্মৰ পৰা মৃত্যুলৈকে শিক্ষা কেতিয়াও শেষেই নহয় মানুহৰ ঠিক আছে প্ৰত্যেক দিনে নহয় প্ৰত্যেক দিনে কিবা এটা নহয় কিবা এটা তুমি জ্ঞান পায়ে থাকা জীৱনৰ ৰাস্তাত অ'কে চ' তোমালোকে ইয়াত কি যদি নাজানা শিকি মেলি আমাৰ ছাৰহেড আছে ট্ৰেইনাৰ আছে চ' তোমালোকক ধুনীয়াকৈ অলৰেডি শিকাই দিব কি কৰিব লাগে কি নকৰিব লাগে চব বুজাই দিব কেনেকৈ গ্ৰ' হ'ব পাৰিবা আৰু মই এইটো কথা 100% মই লিখি দিম দাবী কৰি দিম যে তোমালোকে যদি আমাৰ লগত যদি কৰা তেতিয়াহ'লে তোমালোকে ইয়াত ধুনীয়াকৈ ছমাহ দিয়ে ছমাহত তোমালোকৰ লাইফ চেঞ্জ হৈ যাব এইটো নহয় যেন তুমি একেবাৰে চেঞ্জ হৈ যাব আধা পাবা ঠিক আছে যেনেকৈ এটা ফাৰ্ষ্ট লেভেল কয় যোনটো 11% পষ্ট ডাইৰেক্টৰ চ' তোমালোকে ভালদৰে যদি ছমাহ যদি আমাৰ টিমত কাম কৰি আমাৰ লগত যদি তোমাৰ যোনটো ছিষ্টেম আছে ছিষ্টেমৰ লগত যদি তোমালোকে যদি মিলিজুলি যদি কাম কৰা তেতিয়ালৈকে ছমাহৰ ভিতৰত আগতে তোমালোকে ডাইৰেক্টৰ বনি যাবা বঞ্চ ডাইৰেক্টৰ যোনটো ফাৰ্ষ্ট লেভেল বুলি কয় আমাৰ ইণ্ডাষ্ট্ৰি ঠিক আছে তাৰপিছত ওপৰত লেভেল এনেকৈ আগবাঢ়ি গৈ আছে চ' তোমালোকে যদি কৰিব বুলি ভাবা কৰিব পাৰা অ'কে চ' তোমালোকে শিকিবলৈ লাগে যদি বুজি নোপোৱা শিকা 3 নম্বৰ কি প্ৰডাক্ট তুমি ইয়াৰ বস্তু চুৰি কৰিব নালাগে বস্তু অলৰেডি আছে বস্তু তুমি ইয়াৰ পৰা লৈ ইউজ কৰি ধুনীয়াকৈ পইচা ইনকাম কৰি দিব পাৰা 4 নম্বৰ অফিচটো আমি নিজে যদি বিজনেছ কৰিব যাওঁ অফিচ লাগিব হয় নাই কিন্তু ইয়াত তোমাৰ টেনশ্যন ল'ব নালাগে অফিচ অলৰেডি দি থোৱা আছে তোমালোকে যেনেকৈ স্ক্ৰীণত দেখিব পাইছা মই কিছুমান অফিচৰ ফটো দি থোৱা আছে যেনেকৈ আমাৰ গুৱাহাটী অফিচ আমাৰ লখিমপুৰ অফিচ যেনেকৈ ফটো দি থোৱা আছে চ' লখিমপুৰ অফিচটো ইমান ডাঙৰ হোৱা নাই দেখিব পাইছে কাৰণ আমাৰ লখিমপুৰ অফিচত এতিয়ালৈকে বৰ্তমান লখিমপুৰত ইমান মানুহ হোৱা নাই ৰাইট চ' গুৱাহাটী অফিচটো যিমান ডাঙৰ তাত মানুহ চবেই কৰি আছে এই ডাইৰেক্ট চেলিং বিজনেছটো চ' ইয়াৰ পৰা বহুতে অডি চব ল'ব পাৰিছে গাড়ীৰ AC বাৰ লৈছে ঠিক আছে কিন্তু আমাৰ লখিমপুৰত হোৱা নাই কাৰণে অফিচটো অকণমান সৰু হৈ আছে কিন্তু ইমানো সৰু নহয় যে হেৰি বুলি ক'ব পাৰি যে ঠিক ঠাকে আছে মিডিল ক্লাছ অফিচ এতিয়া আমাৰ লখিমপুৰ ক'ব গ'লে ঠিক আছে চ' তোমালোকে যদি লখিমপুৰত সোনকালে জইন কৰিবা তোমালোকে যেতিয়া লখিমপুৰত টিম বনিব তোমালোকে যেতিয়া লখিমপুৰত ডাঙৰ টিম হ'ব আমাৰ ইয়াত লখিমপুৰখন ফাৰ্ষ্টত কৈ আছোঁ ঠিক আছে লখিমপুৰ কথাখন তেতিয়াহ'লে তোমালোকৰ আমাৰ ইয়াত লখিমপুৰখনতো ডাঙৰ অফিচ বনি যাব ৰাইট আৰু এই ভেষ্টিজ ইণ্ডাষ্ট্ৰিটো অকল আমাৰ ইণ্ডিয়াতে নহয় ইণ্ডিয়া বদলি পৃথিৱীৰ 8টা কাণ্ট্ৰিত আছে অ'কে চ' আৰু ৱৰ্ল্ডৰ ভিতৰত চবতকৈ টপ 38 ৰেংকত আছে এতিয়া 2022 চনত অ'কে সেইটো তোমালোকে গম পাই ল'বা সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা হয় আৰু তোমালোকে ইমানখিনি আছে অফিচ দিছে হয় নাই চাই ল'বা অফিচ দিছে কি দিছে অফিচ প্ৰডাক্ট দি আছে হয় নাই তোমালোকে যদি বুজি পোৱা নাই বিজনেছটো তোমালোকে বুজা শিকা ৰিস্ক বোলা বস্তুটো ইয়াত জিৰ' আছে ৰিস্ক নাই কাৰণ তুমি একো যদি বুজি পোৱা নাই ছাৰৰ পৰা শিকা ছাৰহেঁতে বুজাই দিব আৰু তোমালোকে যেতিয়ালৈকে ছাকচেছ নোহোৱা ছাৰহেঁতে তোমালোকক বুজাব শিকাব ট্ৰেইনিং কৰিব ট্ৰেইনাৰ বনাব আৰু ভাল এটা চিম্পুল কথা চবতকৈ ইম্পৰ্টেণ্ট কি জানে ইয়াত তোমালোকে যেতিয়া বিজনেছ কৰিব আহা ফাৰ্ষ্টত মোৰো এনেকুৱা আছিলে মই মানুহৰ ওচৰত কথা ক'ব নোৱাৰিছিলোঁ যেনেকৈ এক্সাম্পল ধৰি লোৱা তোমালোকে বা এতিয়া নৰ্মেল মানুহক যদি আমি 50জন 70জন মানুহৰ ওচৰত যদি কিবা এটা যদি ক'ব কওঁ ষ্টেজত যদি উঠাই মানুহজনক মানে কি ভয় খাব অলপ কঁপি যাব হয় নাই কি ক'ম ষ্টেজত চ' ইয়াত তোমালোকে কি হৈছে যেতিয়ালৈকে তোমালোকে ইয়াত শিকা মেলা চব হোৱাৰ পিছত তোমালোকে পাৰ্চনেল ডেভেলপমেণ্ট হৈ যায় নিজৰ স্কিলটো নিজেই ডেভেলপ হৈ যায় ঠিক আছে যেনে এতিয়া এক্সাম্পল মোৰ ফাৰ্ষ্টত 2-3জন মানুহকে বিজনেছ কৰিবলৈ বিচাৰিবলৈ মানে ভয় লাগিছিলে লাজ লাগিছিলে অলপ ভুল হৈ গৈছিলে ৰাইট কিন্তু এতিয়া হোৱা নাই কি কাৰণে মই ইয়াত কৰোঁতে বুজোঁতে মানে কি কৰোঁতে মেলোঁতে শিকোঁতে ট্ৰেইনিং লওঁতে মেলোঁতে চব বুজি পাই গ'লোঁ চব কেনেকৈ কৰিব লাগে ক'ত কি কথা ক'ব লাগে ক'ত কি কথা ক'ব নালাগে ৰাইট চ' তোমালোকে ইয়াত নিজৰ যদি তোমালোকে কৰা চবতকৈ ইম্পৰ্টেণ্ট কি পইচাৰ লগত তোমাৰ নিজৰ পাৰ্চনেল ডেভেলপমেণ্টটো হয় তোমালোকে নিজৰ স্কিলো বাঢ়ে হয় নাই চ' আৰু বহুত কিবা কিবি হয় এটা ভিডিঅ'তে কম সময়তে ইমানখিনি বুজাই দিব নোৱাৰি চ' বন্ধুসকল তোমালোকে যদি ভাবা আমাৰ টিমটোৰ লগত যদি জইন কৰোঁ বুলি তেতিয়াহ'লে প্লিজ আমাৰ নম্বৰ দি থোৱা আছে কণ্টেক্ট কৰা আৰু তোমালোকে এটা কথা গেৰাণ্টি দিছোঁ 5 বছৰৰ ভিতৰত তোমালোকৰ জীৱন চেঞ্জ হৈ যাব আৰু যোনটো চেঞ্জ হ'ব সেইটোক কয় ৰিচ লাইফ যেনেকৈ ডাঙৰ মানুহ থাকে নাই ৰিচ ডেড প্ৰ' ডেড এখন কিতাপ আছে সেইখন যদি কিতাপ তোমালোকে পঢ়া নাই তেতিয়াহ'লে তোমালোকে গুগলত চাৰ্চ কৰি ল'ব পাৰা বা ইউটিউবতে চাব পাৰা
তাক কিছুমান ভিডিঅ' দি থোৱা থাকে চ' সেইখিনি তোমালোকে শুনিব পাৰিবা ঠিক আছে চ' ৰিচ ডেড প'ৰ ডেডৰ কেতিয়াবা অকণমান কথা মোৰ নিজৰ চেনেলত দি থোৱা আছিলে ভিডিঅ' তোমালোকে সেইটো মোৰ চেনেলত গৈ চাই ল'ব পাৰা বা মই ডিছক্ৰিপশ্যনটো সেই লিংকটো দি দিম তোমালোকে তাত গৈ চাই ল'ব পাৰিবা সেই ভিডিঅ'টো ঠিক আছে চ' বন্ধুসকল তোমালোকে যদি আমাৰ লগত টিমৰ লগত যদি জইন কৰিবলৈ যদি ভাবা তেতিয়াহ'লে কুৱেশ্যনৰ নম্বৰ দি থোৱা আছে কণ্টেক্ট কৰিবা আৰু আজিলৈ এতিয়া চিম্পল কথা ক'বলৈ আজি ভিডিঅ'টো কেলৈ বনালোঁ যাতে আমি যেতিয়া বিজনেছ কৰিব যাওঁ নিজৰ ওপৰত নিজৰ দমৰ ওপৰত হয় নাই বহুত কিবা কিবি থাকে যেনেকৈ ইমানখিনি অলৰেডি কৈ আহিলোৱে ৰিস্ক লাগে কম্পিটিশ্যন থাকে হয় নাই বস্তু কিহৰ ওপৰত বিজনেছ কৰিবা অফিচ লাগিব হয় নাই টিম লাগিব চ' বহুত কিবা কিবি লাগিব হয় নাই কিন্তু তোমালোকে ইয়াত যেতিয়া কৰা ইয়াত তোমালোকৰ নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট হয় স্কিল বাঢ়ে ৰিস্ক বোলা বস্তু জিৰ' হৈ যায় কাৰণ তোমালোকৰ ইয়াত অলৰেডি ছাৰহে তাত থাকেই ছাৰহেঁতে তোমালোকক শিকাই দিব কেনেকৈ কৰিব লাগে কি কৰিব নালাগে চব কথা ধুনীয়াকৈ বুজাই দিব হয় নাই চ' তোমালোকে এজন ভাল মানুহ এজনে কয় আণ্টাৰপ্ৰেনিয়ৰ বুলি চ' ভাল এজন আণ্টাৰপ্ৰেনিয়ৰ বনি ওলাই আহিব পাৰা ইয়াত যদি তোমালোকে ভালদৰে 5 বছৰ টিকি দিয়া ৰাইট বন্ধু গ'ল 5 বছৰ মূৰে মূৰে চৰকাৰ চেঞ্জ হৈ থাকে কিমান 15 বছৰ চৰকাৰ কোনে খালে আমাৰ কংগ্ৰেছে 10 বছৰ এতিয়া বিজেপিয়ে খাব কিন্তু তোমাৰ নিজৰ লাইফটো চেঞ্জ কৰিবলৈ তুমি কি 5 বছৰ দিব নোৱাৰিবা নেকি সেইটো তুমি কোৱা চাবা তোমালোকে নিজে আণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ চেষ্টা কৰিব লাগে ৰাইট চ' আণ্টাৰপ্ৰেনিয়ৰ যেতিয়া হ'বা আজিকালি এনেকুৱা সৰু ল'ৰা আছে আমাৰ অসমৰ বদলি দিল্লী মুম্বাইত এনেকুৱা সৰু ল'ৰাবোৰ কি চাবা বয়স 12 বছৰ 13 বছৰ 14 বছৰ সিহঁতি আণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ বিচাৰে নিজৰ বিজনেছ নিজে খাৰা কৰিব বিচাৰে নিজৰ দমত কম সময়ৰ ভিতৰতে ছাকচেছ হ'ব বিচাৰে বহুত তেনেকুৱা ষ্টৰী আছে কাহিনী আছে চ' বন্ধুসকল তোমালোকেও 5 বছৰ দিয়া অকল এনেই 5 বছৰ মূৰে মূৰে চৰকাৰ চেঞ্জ হৈ থাকে প্ৰত্যেক 5 বছৰ মূৰে মূৰে চৰকাৰ চেঞ্জ হৈ থাকে ৰাইট তোমালোকে যদি 5 বছৰত যদি তোমাৰ নিজৰ জীৱনটোৰ কাৰণে যদি দিব নোৱাৰা নিজৰ ভৱিষ্যতৰ কাৰণে যদি দিব নোৱাৰা কিবা লাভ আছে জানো হয় নাই অকল 5 বছৰ তোমালোকে ভালকৈ দিয়া তাৰপিছত ইয়াত তোমালোকে কৰা যেনেকৈ ছাৰহেঁতে শিকাব যেনেকৈ ট্ৰেইনিং হ'ব চ' তাৰপিছত তোমালোকৰ নিজৰ লাইফটো চাবা কেনেকৈ কিমান ৰিচ হৈ গ'লা ৰাইট চ' আজি ভিডিঅ' চাই কেনেকৈ ক'ব তেন্তে আজিলৈ ইমানে জয় অসম জয় হিন্দ এণ্ড উইচ ইউ ৱেল এণ্ড টেক কেয়াৰ